জেলৰ ভিতৰৰ লাইফটোনো কেনেকুৱা, জেলৰ ভিতৰত কেনেকৈ থাকে, কি খাবলৈ দিয়ে, আমি কেতিয়া লগ ধৰিব যাব পাৰিম, যদি মোৰ বন্ধু এজন জেলত থাকিবলগীয়া হয় মই কেতিয়া লগ ধৰিব পাৰিম, তো ইত্যাদি গোটেইখিনি আজি জেলৰ ভিতৰৰ লাইফৰ বিষয়ে আলোচনা কৰিম। গোটেই ডিটেইলছত মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম। তো জানিবলৈ গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। জেলখন হ'ল ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা এটা প্ৰক্ৰিয়া। জেলৰ পুলিচবোৰ বেলেগ পুলিচতকৈ অলপ বেলেগ। কোনোবা এজন মানুহক ধৰি পিনি জেলত লৈ গ'ল, লৈ লোৱাৰ লগে লগে তেখেতক নাম্বাৰ নিদিয়ে। যদি কোৰ্টে তেখেতৰ ওপৰত শাস্তিটো প্ৰমাণ কৰি দিয়ে, তাৰপিছতে তেখেতৰ ওপৰত নাম্বাৰ দিয়ে। নাম্বাৰ দিয়াৰ পিছত তেখেতে কৈ দিয়ে খানা, তাত 3 টাইম খানা দিয়ে আপোনাক, ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া। সন্ধিয়া তেওঁলোকৰ হিচাপত কিবা কিবি অলপ চলপ দিয়ে। যদি ভাবে যে কয়দীজনে যে সেইখিনি খাদ্যৰে, তাত দিয়া খাদ্যখিনি খুব পাতলা টাইপৰ বা কেতিয়াবা ভাল খাদ্য নহয়, কাৰণ সেই খাদ্যখিনি কয়দীয়ে বনায়, তেওঁলোকৰ জেলত থকা মানুহে বনায়। যদি কোনোবা এজন কয়দীয়ে ভাবে যে সেই খানাটো তেখেতৰ কাৰণে ঠিক নহয়, তেখেতে বেলেগ খানা খাব বিচাৰে, তেতিয়াহ'লে কি হয়, তাৰ ভিতৰত কেণ্টিন আছে। পইচা দি পিনি তাৰ কেণ্টিনৰ পৰা তেখেতে যি খাব বিচাৰে খাব পাৰে। জেলৰ ভিতৰত কোনো কয়দীয়ে কেছ ৰাখিব নোৱাৰে। কেছ ৰাখিব, কেছটো কেনেকুৱা কনভাৰ্ট কৰি দিয়ে কুপনলৈকে। যদি কোনোবা এজন কয়দীয়ে ছাপ'জ কেছ ৰাখিলে বা 5,500 বা 1,000 বা 2,000 টকা কেছ ৰাখিলে, বেয়া মানুহবোৰে তাত যায়, যিবোৰ কিছুমান ধৰক বহুত বলৱান মানুহ আছে, তেওঁলোকে কি কৰিব, মাৰি ধৰি তাৰ পৰা পইচাটো লৈ আহিব। তো তাৰ কাৰণে কি কৰে, কয়দীবিলাকক জেইলাৰে কুপন দিয়ে। জেইলাৰক আপুনি 2,000 টকা দিলে, 2,000 টকাৰ এগেইনষ্টত তেখেতক কুপন দিব, তেখেতৰ নাম্বাৰ থাকিব, তেখেতৰ নাম থাকিব ইত্যাদি। সেই কুপনখন যিজন কয়দীক দিব, তেওঁহে কেণ্টিনত দিব, ক'ৰবাত দিব, দিয়াৰ পিছত তেখেতে ল'ব পাৰে। সেই কুপনটো বেলেগে যদি মাৰি ধৰি লৈও যায়, তেখেতে সেই কুপনটো ইউজ কৰিব নোৱাৰে। কেৱল যিজনৰ হাতত কুপনটো দিব তেখেতে ব্যৱহাৰ কৰিব পাৰে। যদি কোনোবা বন্ধু বা আলহী বা যিকোনো ৰিলেটিভ যদি জেলত থাকে, যদি লগ কৰিব যায়, তেতিয়াহ'লে তেখেতৰ আপুনি 3টা বস্তু জানিব লাগিব। প্ৰথমটো হ'ল তেখেতৰ নামটো, তেখেতৰ দেউতাকৰ নাম আৰু তেখেতৰ জেইল নাম্বাৰটো। এই 3টা বস্তু জানিলে আপুনি তেখেতৰ তাত লগ কৰিব যাব পাৰিব। আজিকালি অনলাইনো বুকিং কৰিব পাৰে, অনলাইন বুকিং কৰিও আপুনি তেখেতক লগ কৰিব পাৰে। কিন্তু লগ কৰিবলৈ এটা টাইমৰ ভিতৰতে লগ কৰিব পাৰে। টাইমটো হ'ল ৰাতিপুৱা 10টাৰ পৰা আবেলি 3টাৰ ভিতৰত লগ কৰিব লাগিব। 3টাৰ পিছত গ'লেও আপোনাক লগ কৰিব নিদিয়ে, ৰাতিপুৱা 10টাৰ আগত গ'লেও লগ কৰিব নিদিয়ে। আকৌ কি হয়, নৰ্মেলি সপ্তাহত 3বাৰহে লগ কৰিব দিয়ে। আপুনি যেতিয়া ইচ্ছা তেতিয়া সদায় যদি লগ কৰিব যাম বুলি ভাবে, তেতিয়াও লগ কৰিব নিদিয়ে। যদি খুব বেছি ডাঙৰ যদি মাৰ্ডাৰৰ বা ভাল ডাঙৰ যদি ৱান্টেড হয়, তেতিয়াহ'লে তেওঁলোককতো লগ কৰিবই নিদিয়ে। কেতিয়াবা কি হয়, কিছুমান ষ্টুডেণ্ট বা পঢ়া পাতি থকা মানুহেও কি হয়, কিবা কাৰণত জেলত গুচি গ'ল, তেতিয়া কি কৰে, তাৰ ভিতৰত লাইব্ৰেৰী থাকে, কিতাপ থাকে, আপুনি পঢ়ি শুনি তাত আপুনি গ্ৰেজুৱেটো কমপ্লিট কৰিব পাৰে, কিন্তু তাৰ চাৰ্টিফিকেটটো ইগনোৰ কৰা দিব আৰু আপুনি কমপ্লিট এক্সাম দিব পাৰিব। কমপ্লিট ফুল ফেচিলিটি, পঢ়াৰখিনিও ফেচিলিটি আছে, সেইখিনি কৰি আপুনি কমপ্লিট ডিগ্ৰী কমপ্লিটো কৰিব পাৰে তাৰ পৰা, পঢ়ি থাকিব পাৰে, লাইব্ৰেৰী চাইব্ৰেৰী গোটেইখিনি সুবিধা আছে। তাৰ ভিতৰত হস্পিটেল আছে, আপোনাৰ কিবা সৰু সুৰা চিকিৎসা কিবা কৰিব লগা হ'লে সেই তাত চিকিৎসা কৰে, কিন্তু একদম সৰু সুৰা। কিবা যদি অলপ মেজৰ টাইপ হয়, তাৰ পৰা ওলাই আনি বেলেগ বাহিৰৰ হস্পিটেলত চিকিৎসা কৰে জেইলাৰসকলে। জেইলৰ ভিতৰত যে মানুহবোৰে কিছুমানে খেতি কৰে, তাত সৰু সৰু ইণ্ডাষ্ট্ৰি আছে, সেই ইণ্ডাষ্ট্ৰিবোৰত কাম কৰে, তাত ভাত ৰন্ধা, ডেইলি যিটো ভাত দিব সেই ভাতবোৰ বনাব লাগে ইত্যাদি কামবোৰ কৰাৰ বিনিময়ত কি কৰে, জেইলাৰ সেই যিজন মানুহে কাম কৰিব, কয়দীজনক হাজিৰা দিয়ে। হাজিৰাটো হ'ল পাৰ ডে 20 টকা। একদিন যদি দিনটো কাম কৰে, তাত যিখিনি কাম থাকে আৰু কৰি দিলে 20 টকা হাজিৰা দিয়ে। ইয়াৰ পিছৰ ভিডিঅ'টোত মই এজন জেইল খাটা মানুহ, কয়দী এজনক ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে তেখেতক মাফ কৰি দিব পাৰে তেখেত জেইল খাটাৰ পৰা, বা কেনেকৈ কি কাৰণত কেনেকুৱা টাইমত তেখেতক মাফ কৰিব পাৰে, গোটেইখিনি ইয়াৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো সেই নেক্সট ভিডিঅ'টো পাবৰ বাবে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো আপুনি লাইক কৰা নাই, লাইক কৰিব।